নমস্কাৰ আপোনালোকে চাই আছে E-PATHSHALA ইউটিউব চেনেল ADRR গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি সিলেবাস আছে সিলেবাসখন আহি গৈছে আপোনালোকে ডিসপ্লেত বৰ্তমান দেখিছে এইখন হৈছে গ্ৰেড 4ৰ সিলেবাস আৰু ইয়াৰ পিছৰ এইখন হৈছে গ্ৰেড যি 3 আছে গ্ৰেড 3ৰ সিলেবাস এতিয়া এই যে সিলেবাস আছে সিলেবাসখনৰ ওপৰত ইন ডিটেইল মই খুব ধুনীয়াকৈ ভিডিও বনাম গোটেই কথাবিলাক আলোচনা কৰি বিশ্লেষণ কৰি কিন্তু ইয়াতে আপোনালোকক এটা খুব ইম্পৰ্টেন্ট কথা জনাব বিচাৰিছো ইনফৰমেশন দিব বিচাৰিছো যে এইবাৰ যে পৰীক্ষা আছে পৰীক্ষাত নেগেটিভ মাৰ্কিং থাকিব অৰ্থাৎ যদি কিবা কুৱেশ্যন ভুল হয় আপোনালোকৰ এনসাৰ কৰোতে তেতিয়া হলে তাৰ বাবে আপোনালোকে যিমান নম্বৰ পায় তাৰ পৰা 0.25 নম্বৰ ডিডাক্ট কৰা হ'ব গতিকে এনসাৰ বিলাক কৰোতে আমি ভালদৰে কৰিব লাগিব তাৰ বাবে প্ৰিপাৰেচন খুব ধুনীয়াকৈ কৰিব লাগিব প্ৰিপাৰেচন আমি E-PATHSHALA ইউটিউব চেনেলত আৰম্ভ কৰি দিছো সকলোবিলাক ভিডিঅ'ৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈ দিম এতিয়া আপোনালোকৰ মনত আহিব পাৰে যে সিলেবাস ক'ত পাব সিলেবাস পাবৰ বাবে E-PATHSHALA ইউটিউব চেনেলৰ যি WhatsApp গ্ৰুপ আছে বা WhatsApp চেনেল আছে হেতু ফলো কৰিব পাৰে তাত মই অলপ পিছতে এই যে সিলেবাস আছে সিলেবাস কিখন প্ৰভাইড কৰি দিম তাৰ পিছত আজি গধূলি বা আজি ৰাতি ইয়াৰ ওপৰত ইন ডিটেইল ভিডিও বনাম কেনেকৈ কোড কি কুৱেশ্যন আহিব মাৰ্কিং প্যাটাৰ্ন সকলোবিলাক জনাম আপোনালোকক তাৰ বাবে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব এই ভিডিওটো মানে আছিল ইনফৰমেশনটো দিবৰ বাবেহে আপোনালোকক এই ভিডিওটো দিলো মই অলপ বাহিৰত আছো ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব